তো হেল্লো ফ্রেন্ডস, ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল আসামিজ টেক। সো বন্ধুসকল, কি খবৰ? আশা কৰো সকলো ভালে আছে। তো বন্ধুসকল, আজি এই ভিডিওটোৰ জৰিয়তে বহুত ডাঙৰ এটা গুড নিউজ লৈ আহিছো। গুড নিউজটো আপোনালোকে তেতিয়া গম পাব যেতিয়ালৈকে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব। সো বন্ধুসকল, প্ৰথমতে আমি কি কৰিছিলো, বেসিক্যালি আমি দুটা এপস ব্যবহার করেছিল, যেটো নাকি ইউটিউব আর এটা ইউটিউব স্টুডিও। ইউটিউব জৰিয়তে আমি কি কৰিছো, আমি ভিডিওসমূহ ওয়াচ কৰিছিলো, ঠিক আছে, ভিডিওসমূহ চাইছিলো। আৰু ইউটিউব যেটো স্টুডিও আছে, এই স্টুডিওৰ জৰিয়তে আমি কি কৰিছো, আমাৰ গোটেই চ্যানেলটো এনালিটিক্সসমূহ আমি চাব পাৰিছিলো। কিন্তু এই দুটো হৈছে ইউটিউবৰ নিজৰ এপস হয়, ঠিক আছে। সো বন্ধুসকল, এতিয়া আপোনালোকে ইউটিউবৰ নিজৰ এপস আপোনালোকে তিনটা পাব। এতিয়া হৈছে আৰু এটা এপস লঞ্চ কৰিব বুলি কৈছে, বহুত ডাঙৰ এনাউন্সমেন্ট কৰিছে, যেটো এপসৰ নাম হৈছে ইউটিউব ক্রিয়েট আর্লি এক্সেস বুলি এটা নতুন এপস পাব। সো বন্ধুসকল, আমি ভিডিও আপলোড কৰাৰ আগতে আমি কি কৰো, ভিডিওটো এডিট কৰো। এডিট কৰিবৰ কাৰণে আমি আগতে কি কৰিছিলো, বহুত কিবা কিবি এপ ব্যবহার কৰিছিলো, যেটো নাকি হৈছে কাইনমাস্টাৰ হওক, পাৱাৰ ডাইৰেক্টৰ হওক, ইনসার্ট হওক বা ভিএন হওক, এনেকুৱা ধৰণৰ আমি এপস ব্যবহার কৰিছিলো। কিন্তু এই এপ সমূহৰ ভিডিও এডিট কৰিলে কি হয়, ওয়াটারমার্কৰ প্রবলেমটো আমি ফেস কৰিব লগা হৈছিলে। মানে সেই কোনটো এপ দি আপুনি ভিডিও এডিট কৰিছে এইটো নামটো তাত শো হৈ থাকে, যাৰ কাৰণে কি ভাল নালাগে। আৰু সেইসমূহ এপছত যদি ভিডিও এডিট কৰো, তেতিয়াহলে কি হয়, মানে কপিৰাইট ক্লেম বা স্ট্ৰাইক এনেকুৱা ধৰণৰ আহিবৰ কাৰণে চান্স থাকে। মানে চেনেলটোত অকমান মানে চান্স থাকে যে কিবা স্ট্রাইক বা ক্লেম আহি যায় নেকি। আৰু সেইসমূহ থাকে প্রিমিয়াম ভার্জনত, কিন্তু ইলিগেল তৰফতো মানে ভিডিও মানে সেই এপসমূহ ডাউনলোড কৰি পেলাই আমি এডিট কৰিছিলো। সো যিয়ে নহওক সেইটো কথা নকওঁ, কিন্তু এতিয়া ইউটিউবে নতুন এটা এপস লঞ্চ কৰিব বুলি কৈছে, যেটো হৈছে ইউটিউব ক্রিয়েট আর্লি এক্সেস বুলি। এইটো এপসৰ জৰিয়তে আপোনালোকে ইউটিউব ভিডিওসমূহ এডিট কৰিব পাৰিব, ঠিক আছে। আৰু সেই এপসত যদি আপুনি ভিডিও এডিট কৰে, তেতিয়াহলে কোনো ধৰণৰ ওয়াটারমার্কৰ প্ৰবলেম নাহিব আৰু কোনো ধৰণৰ কপিৰাইট ক্লেম বা স্ট্রাইক অহাৰ কোনো চান্স নাই, কাৰণ ইউটিউবৰ নিজৰ এপস হয়, ঠিক আছে। আৰু সব বন্ধুসকল, সেইটো এপসত আপোনালোকে ভিডিও এডিট কৰিলে আপোনালোকে ভিডিও লেন্থ বঢ়াবৰ কাৰণে বা স্লোমো বা স্পীড এনেকুৱা আপোনালোকে যেনেকৈ আপুনি ইউটিউব পাৱাৰ ডাইৰেক্টৰ বা কাইনমাস্টাৰ এডিট কৰোঁতে যিসমূহ মানে ফিচাৰ্ছসমূহ পাইছো, এই সকলো ফিচাৰ্ছ এভেইলেবল থাকিব এই নতুন এপছটোত। আৰু সেইটো এপছৰ জৰিয়তে ভিডিও এডিট কৰিলে আপোনাৰ চেনেলত কোনো ধৰণৰ এফেক্ট নপৰে, ঠিক আছে। একদম ইউটিউবৰ নিজৰ এপছ হয়। সো বন্ধুসকল, এই এপছটো সকলোৰ কাৰণে বহুতে হেল্পফুল হ'ব, কাৰণ এইটো এপছৰ ইউটিউবে নিজে লঞ্চ কৰিছে বা নিজে দি আছে ক্ৰিয়েটৰ বিলাকক, যাতে বেলেগ থার্ড পার্টি এপসমূহ ইউজ নকৰে, ঠিক আছে। সো বন্ধুসকল, আৰু সেইটো এপছত আপোনালোকে আৰু এটা প্লাস পইণ্ট আছে, সেইটো এপছত আপোনালোকে আৰু এটা বস্তু পাই যাব, যেটো নেকি হৈছে নো কপিৰাইট মিউজিক। মানে নো কপিৰাইট মিউজিকসমূহ আপোনালোকে সেইটো এপছত পাই যাব। আৰু যিসমূহ নেকি আমি পাইছিলো ইউটিউব লাইব্ৰেৰীত, সেইসমূহ ইউটিউব লাইব্ৰেৰীত যিসমূহ নো কপিৰাইট মিউজিক আছে, এই নো কপিৰাইট মিউজিকসমূহ আপোনালোকে সেইটোতো পাই যাব। আৰু সেই নো কপিৰাইট মিউজিকসমূহ আপোনাৰ ভিডিঅ'ত আৰামছে ইউজ কৰিব পাৰে, কোনো ধৰণৰ কপিৰাইট ক্লেম স্ট্ৰাইক একো নাহে, ঠিক আছে। সো বন্ধুসকল, এতিয়া মেইন কথা হৈছে আপোনালোকে এপছটো আপুনি কেনেকৈ ডাউনলোড কৰিব, ক'ত পাব। সো বন্ধুসকল, এইটো যদি আপুনি গৈ এতিয়া প্লে ষ্টৰত চাৰ্চ কৰে, তেতিয়াহ'লে আপোনালোকে সেইটো এপছ নাপাব, এতিয়ালৈকে প্লে ষ্টৰত এভেইলেবল হোৱা নাই, ঠিক আছে। সো বন্ধুসকল, যদি আপুনি পাই গৈছে, তেতিয়াহ'লে আপুনি কেনেকৈ গম পাব, আপুনি যাব আপোনাৰ YT স্টুডিওত গৈ পেলাই আপোনালোকে ওপৰত এনেকুৱা এটা নটিফিকেশন যদি পাই যায়, মই দেখাই দিছো, এনেকুৱা নটিফিকেশন যদি পাই যায়, তেতিয়াহ'লে আপুনি ইয়াতে ক্লিক কৰি পেলাই আপোনালোকে সেই এপছটো ডাউনলোড কৰিব পাৰে। এতিয়া বৰ্তমান বেটা ভাৰ্জন আছে, গতিকে সকলো মানুহে পোৱা নাই, সকলো ক্ৰিয়েটাৰ্ছ বিলাকে পোৱা নাই, কিন্তু লাহে লাহে সকলো ক্ৰিয়েটাৰ্ছে পাই যাব, সৰু ডাঙৰ ক্ৰিয়েটাৰ্ছে সকলোৱে পাই যাব আৰু সকলোৱে ইউজ কৰিব পাৰিব এইটো এপছটো। কিন্তু তাৰ কাৰণে কি কৰিব লাগিব, অকমান ৱেইট কৰিব লাগিব, অতি সোনকালে পাই যাব। সো বন্ধুসকল, যেতিয়া সেই এপছটো আহি যাব, তেতিয়া আমি গম পাম, বা সেইটো এপছ ব্যৱহাৰ কৰাৰ পিছত আমি গম পাম যে সেইটো এপছৰ কেনেকুৱা ধৰণৰ কি ফিচাৰ্ছ আছে, কেনেকুৱা ধৰণৰ বেনিফিটছ আছে সেইটো এপছৰ জৰিয়তে ভিডিও এডিট কৰিলে, ঠিক আছে। সো বন্ধুসকল, এইটোৱে আছিলে গুড নিউজ। যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব, আৰু চেনেলটো নতুনকৈ আহিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব, কাৰণ বহুতে ডাঙৰ এটা এচিভমেণ্ট বুলি ক'ব লাগিব, 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব গৈ আছে। সো বন্ধুসকল, এতিয়া যদি ছাবস্ক্ৰাইব কৰা, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেলটো প্ৰেছ কৰি দিব, কাৰণ ইউটিউব ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ এনেদৰে আগলৈ পাই থাকিবৰ কাৰণে, ঠিক আছে। সো বন্ধুসকল, আজি এই ভিডিঅ'টো ইমানটোৱে আছিলে। লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈকে জয় অসম, জয় ভাৰত।